নমস্কাৰ আমি ইতিমধ্যে কেন্দ্ৰীয় বেংক আৰু কেন্দ্ৰীয় বেংকৰ বিভিন্ন কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিছো আজি আমি আলোচনা কৰো যে এখন দেশৰ কেন্দ্ৰীয় বেংকে কিদৰে দেশখনৰ উন্নয়নত সহায়ক হিচাপে কাম কৰে এটো প্ৰশ্নটো এনেকুৱা ধৰণৰ হ'ব পাৰে যে ভাৰতৰ কেন্দ্ৰীয় বেংকৰ দেশৰ ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত অৰিহণা কি এতিয়া এই ক্ষেত্ৰত আমি যদি চাও প্ৰথম অৰিহণা হৈছে যে কেন্দ্ৰীয় বেংকে এখন যেহেতু এই বেংকসমূহৰ বেংক আৰু এখন দেশৰ অৰ্থব্যৱস্থাৰ শীৰ্ষত থকা অনুষ্ঠান সেইবাবে কেন্দ্ৰীয় বেংকে দেশখনৰ অৰ্থনৈতিক সুস্থিৰতা ৰক্ষাৰ বাবে সদায় কাম কৰে আৰু এই সুস্থিৰতা ৰক্ষা হৈ থাকিলে দেশখনৰ উন্নয়নৰ দিশত আগবঢ়াত সহায়ক হয় দ্বিতীয়তে কেন্দ্ৰীয় বেংকে এখন দেশত প্ৰয়োজনীয় সকলোবোৰ সঞ্চয়ৰ অনুষ্ঠান বা বিত্তীয় অনুষ্ঠান স্থাপন আৰু সম্প্ৰসাৰণ আৰু তাৰ উপৰিও নিয়ন্ত্ৰণ এই তিনিটা কাম সুচাৰুৰূপে সমাধা কৰে আৰু যি দেশখনৰ উন্নয়নৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ তৃতীয়তে কেন্দ্ৰীয় বেংকে এখন দেশৰ মুদ্ৰাস্ফীতি আৰু মুদ্ৰা সংকোচন এই দুইটাৰ সময়ত উচিত পদক্ষেপ লয় যাতে দেশখনৰ অৰ্থনৈতিক সুস্থিৰতা ঘূৰি আহে আৰু ই দেশখনৰ উন্নয়নৰ বাবে অতিকে জৰুৰী তাৰ পিছত দেশখনৰ কেন্দ্ৰীয় বেংকে কি কৰে যে দেশখনৰ উৎপাদন ক্ষেত্ৰলৈ কিমান পুঁজিৰ আদান প্ৰদান হৈছে পুঁজি উৎপাদনমুখী হৈছে নে নাই সেই বিষয়ে সম্পূৰ্ণ চকু ৰাখে আৰু যদি নাই হোৱা তেতিয়াহলে যাতে উৎপাদকসকলে অধিক সুবিধা পায় তেওঁলোকে উৎপাদন ক্ষেত্ৰত পুঁজিৰ ব্যৱহাৰ কৰিবলৈ তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে তাৰ পিছত এখন দেশৰ কেন্দ্ৰীয় বেংকে দেশখনৰ অৰ্থনৈতিক নিয়ন্ত্ৰণ আৰু যি মানে এখন দেশৰ উন্নয়নৰ ক্ষেত্ৰত উন্নয়নী বিত্তৰ যোগানৰ মাধ্যমত দেশখনৰ সুস্থিৰতা ৰক্ষাৰ বাবে চেষ্টা কৰে তাৰ উপৰিও এখন দেশৰ মুদ্ৰা আৰু মূলধন বজাৰৰ উন্নীতকৰণৰ ক্ষেত্ৰতো আৰু সুস্থিৰতা ৰক্ষাৰ ক্ষেত্ৰতো বিভিন্ন আঁচনি পদক্ষেপ কেন্দ্ৰীয় বেংকে গ্ৰহণ কৰে ইয়াৰ উপৰিও আৰু এটা দিশত কেন্দ্ৰীয় বেংকে সহায় কৰে হেতু হৈছে অৰ্থনৈতিক উন্নয়নৰ কাৰণে দেশখনৰ উপযুক্ত মুদ্ৰানীতি গঠন আৰু সেই মুদ্ৰানীতিৰ নিয়ন্ত্ৰণ কৰি দেশখনৰ অৰ্থনৈতিক উন্নয়ন নিশ্চিত কৰিবৰ কাৰণে কেন্দ্ৰীয় বেংকে ব্যৱস্থা হাতত লয় আৰু এইদৰে এখন দেশৰ কেন্দ্ৰীয় বেংকে নিজৰ এইবোৰ কাৰ্যাৱলীৰ সহায়ত দেশখনৰ অৰ্থনৈতিক উন্নয়নত সহায়ৰ হাত আগবঢ়ায় ধন্যবাদ